গৈছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ফিল্ডৰ পৰাই। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আজি আছে মোৰ ফ্ৰেণ্ড এজনীৰ বাৰ্থডে, সেইবাবে আমি গৈ আছোঁ, আমি যাম এজনী বেলেগ এজনী ফ্ৰেণ্ডৰ ঘৰত যাম আৰু তাতে খানা খাম, ফূৰ্তি কৰিম। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। গৈ আছোঁ বাৰ্থডে পাৰ্টি খাবলৈ, অকলে আহিব আৰু ফ্ৰেণ্ড। চাই থাকক। আহি পালোহি। বাৰ্থডে যিহেতু ভাবিছোঁ তাইৰ কাৰণে ছাৰপ্ৰাইজ কিবা এটা কৰোঁ, তো কেক এটাকে বনাওঁ বুলি ভাবিছোঁ। মোৰ লগৰ এজনী আৰু মই মিলি, তাহাঁতি এতিয়ালৈকে বাৰ্থডে গাৰ্ল আহি পোৱা নাই। ভাবিছোঁ বিস্কুটেদি এটা ঘৰত নিজে বনাওঁ, কিনি অনাতকৈ নিজে বনোৱা বস্তুটো যি বস্তুৱেই নহওক বেছি ভাল লাগে। মোৰ ভাল লাগে, বেলেগৰ নাজানো, হয়তো বেলেগৰো ভাল লাগে। সেইবাবে ভাবিছোঁ আমি বিস্কুট দিয়ে এটা চকলেট কেক বনাওঁ। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। তাৰ বাবে আমি বিস্কুট লৈছোঁ। বিস্কুট কিনি আনিছিলোঁ, এইটো বিস্কুট 10 টকীয়া পেকেট। তাৰ মাজৰ ক্ৰীমবিলাক এৰাই দিছোঁ। ক্ৰীমখিনি এৰাই এটা ছাইডত থৈ যাব আৰু ক্ৰীমখিনিৰ পৰা বিস্কুটবিলাক ছেপাৰেট কৰি ল'ব। চাই থাকক কেনেকৈ বনাম। ক্ৰীমখিনি ছেপাৰেট কৰি লোৱাৰ পাছত আমি বিস্কুটবিলাক টুকুৰা টুকুৰকৈ এনেদৰে ভাঙি ল'ম, সৰু সৰু টুকুৰা কৰি ল'ম। টুকুৰা কৰি পেলাই আমি গোটেইখিনি এটা মিক্সি বাতিত ভৰাই ল'ম। মিক্সি বাতিত ভৰাই আমি এতিয়া এইখিনি গোটেইখিনি পেষ্ট কৰিম। আৰু চেনি আপোনালোকে কমকৈ দিব, যিহেতু বিস্কুটখিনি মিঠা থাকে, সেইবাবে বেছি মিঠা হৈ যাব। এয়া চাওক, মিক্সিত পেষ্ট কৰি ল'লোঁ। পেষ্ট কৰি হোৱাৰ পাছত এতিয়া গোটেইখিনি এটা যতনত উলিয়াই ল'ব। আমাৰ যিহেতু খানাই আছে, সেইবাবে আমি ডিছ পাততে সকলোবোৰ কৰিছোঁ, যাতে একো বাচন লেতেৰা নকৰোঁ। আৰু তাৰপাছত গুড়িখিনি ভালদৰে যতন এটাত লৈ তাতে এতিয়া আমি এড কৰিম গাখীৰ। অলপ অলপকৈ গাখীৰ এড কৰি যাব। এড কৰি গোটেইখিনি একেলগে এড নকৰিব, তাৰ লগত গাখীৰ অলপ এড কৰিব আৰু চামুচ দি সেইখিনি ফেটি ফেটি গৈ থাকিব। আকৌ অলপ এড কৰিব, আকৌ ফেটিব। এনেদৰে অলপ সময়লৈকে চামুচ দি মিশ্ৰণটো ভালদৰে তৈয়াৰ কৰি ল'ব। এয়া চাওক, আমাৰ আধা প্ৰায় ৰেডি হৈ গৈছে। আৰু অলপ দেৰি আমি এইখিনি ভালদৰে চামুচেৰে গাখীৰ আৰু অলপ দি ফেটি ল'ব লাগিব। ইয়াতে এতিয়া এড কৰিম আমি ইনো পেকেট, যিটো কেকৰ মেইন প্ৰয়োজনীয় বস্তু। ইয়াত ইনো পেকেটটো এড কৰিব লাগিব। ইনো পেকেটটো একবাৰ এড কৰি ভালদৰে আকৌ একবাৰ ফেটি দিব। এতিয়া আমি এটা পাত্ৰ লৈছোঁ। পাত্ৰটোত ভালদৰে ৰিফাইন তেল সানি লৈছোঁ, যাতে কেকটো লাগি নধৰে। ভালদৰে সানি ল'ম। সানি লৈ বনাই থোৱা মিশ্ৰণখিনি সেই পাত্ৰটোত দি দিম। বাতি লয় বা টিফিন লয়, আপোনালোকৰ নিজৰ কথা। আৰু ৰিফাইন তেলৰ লগত আমি এড কৰি দিছোঁ অলপ আটা, যাতে উলিয়াওঁতে কোনো অসুবিধা নহয় বা কেকটো বেয়া হৈ নাযায়। অলপমান আটা এনেদৰে মিক্স কৰি ল'ব। মিক্স কৰি লৈ তাতে সেই মিশ্ৰণখিনি ঢালি লৈ আমি এতিয়া কেৰাহীত কেকটো বনাম। চাই থাকক। এয়া আমি এইখিনি ভালদৰে আকৌ এবাৰ ফেটি লৈছোঁ। ফেটি লৈ এতিয়া এই গোটেইখিনি আমি ঢালি দিম। এয়া চাওকচোন, কেকটো ইমান ধুনীয়া হৈছে।
কিন্তু এটা কথা মই আপোনালোকক গেছত পতাটো দেখুৱাব থাকি গ'ল। আপোনালোকে মই এখন কেৰাহীত বনাইছোঁ। কেৰাহীখন কেকটো দিয়াৰ আগতে 5 মিনিট আগতে কেৰাহীখন পাতি গৰম কৰি লৈছোঁ। তাত গৰম কৰি মোৰ ষ্টেণ্ড নাছিল বাবে ফ্ৰেণ্ডজনীৰ ঘৰত ষ্টেণ্ড নাছিল বাবে মই এখন সৰু প্লেট কেৰাহীখনত বহাই লৈছোঁ। কেৰাহীখনত বহাই সেই যিটো পাত্ৰত মই কেকৰ মিশ্ৰণটো তৈয়াৰ কৰি থৈ দিছিলোঁ বনাবৰ বাবে, সেইটো কেৰাহীখনত বহাই এখন ঢাকনা মাৰি দিছোঁ খুব বেছি 25 মিনিটৰ কাৰণে। তাৰ পাছত আমাৰ এয়া কেক ৰেডি। কেকটো খুব বেছি স্পঞ্জি হৈছে আৰু বাৰ্থডে বাবে মই এয়া অলপ ডিজাইন কৰি দিছোঁ। আপোনালোকৰ সেইটো নিজৰ কথা, যদি কিবা ডিজাইন কৰিব বিচাৰে আপোনালোকে নিজে কৰিব পাৰে। বাৰ্থডে গাৰ্লৰ কেক কাটিং। ইফালে আমাৰ খানা ৰেডি হৈ গ'ল। মাংস, ব্ৰইলাৰ মাংস, গাহৰি। আমি এতিয়া চবেই খাই লওঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।